নামটো বৰ অদ্ভুত ধৰণৰ কি নাম এতিয়া কি মিনিং এইটো মই বুজি নাপাওঁ দেৰিকৈ সুধিম বাৰু এই ৰিজৰ্টখনৰ নামটো অ'কে কি গছ তাৰ মানে কি সুধিছা নেকি? তাৰ মানে হৈছে সাউথ আফ্ৰিকান লেংগুৱেজত মানে পাহাৰ অঁ পাহাৰ দেখোন নায়ে দেখোন ইয়াতে ঠিক আছে বাৰু যি দিছে আৰু আমিনো কি ক'ম এতিয়া আপোনালোকক মই নাইট ভিউ এটা দেখাব বিচাৰিছোঁ আমিও আহি পোৱা 1 ঘণ্টা 1.5 ঘণ্টামান হ'ল 1 ঘণ্টা 1.5 ঘণ্টামান হৈছে বেছি দেৰি হোৱা নাই দিনতে আমি বুক চুক কৰি থৈ গৈছিলোঁ চ' ৰাতি ভিউটো আপোনালোকক এবাৰ দেখাবলৈ বিচাৰিছোঁ কেমেৰা যিখিনি কভাৰ কৰিব পাৰে আপোনালোকে চাই লওক ভাল লাগিলে লাইক এটা কৰি দিব বলক মোৰ লগত বলক গৈ থাকক এইটো আৰম্ভণিতে এটা চাংঘৰ পাইছোঁ এইটো এটা চাংঘৰ আৰম্ভণিতে এইটো চাই ল'ব এইটো এটা চাংঘৰ ধুনীয়া এটা ঘৰৰ পৰিৱেশ সেইটো চাবচোন ক'ৰ ফুলৰ মাজত লাইট জ্বলাই থৈ দিছে বুদ্ধি আছে এওঁলোকৰ অলপ নাথাকা নহয় এইটো হ'ল ৰিচিপশ্যনিষ্ট হ'ল তেওঁলোকৰ 4 বছৰমান হোৱা বুলি ক'লে এইটো ষ্টাৰ্ট কৰা এইবোৰ কটেজ আছে সৰু সৰু কটেজ আছে আমাৰ কটেজবোৰ দেখাই আছোঁ এখন মাজতে এখন গাৰ্ডেন আছে সৰুকৈ গাৰ্ডেন এখন আছে খুব ভাল লাগিছে চাই ল'ব দিনত মই ভালকৈ দেখাব পাৰিম বাৰু ইয়াত টেণ্টো আছে এটা এইটো এটা চাংঘৰ ইয়াতে 6জন 7জন থাকিব পাৰে আৰু এইটো হ'ল আমাৰ ভাল লাগি গ'ল সেইটো কাৰণে ইয়াতে থাকিলোঁ এইটো লৈছোঁ এইটো চাই লওক এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আমাৰ ঘৰত অতি সোনকালে বনি আছে এটা আৰু মই ভাবিছোঁ এনেকুৱা এটা ঘৰটো বনাই ল'ম চাওক কিমানখিনি কৰিব পাৰোঁ আৰু এইটো এটা চাংঘৰ বেলেগ মানুহ আছে আৰু এইটো হ'ল ইফালে তেওঁলোকৰ ডাইনিং হল এইটো এটা টেণ্ট আছে এইটো ডাইনিং হলটো এইটো হ'ল ডাইনিং হল চ' গাইজ যিমানখিনি সম্ভৱ মই দেখাবলৈ চেষ্টা কৰিলোঁ কেমেৰাই যিখিনি সম্ভৱ হয় আপোনালোকে চাব ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বৰ্তমান এইখিনিতে এৰিলোঁ চাওক কাইলৈ আৰু কি কৰিব পাৰোঁ ক'ত যাওঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ গতিকে সেইখিনি চাবলৈ আপোনালোকে আমাৰ লগত সম্পৰ্ক ধুনীয়াকৈ বজাই ৰাখক আপোনালোকে লাইক কমেণ্ট দিলে আমি ভিডিঅ' বনোৱাত অলপ সাহস পাওঁ ভাল লাগে বনাবলৈ মন যায় তো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে ভিডিঅ'বোৰ চাই হয় কিন্তু লাইকো কৰে কমেণ্টো কৰে কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইবটো কৰি দিব থেংক ইউ বাই
আকৌ কিনি দিব খাবনে মুখেদি দিয়াচোন হাতত দিয়াচোন খাইছে কুৰকুৰি খোৱা হৰিণ দাঁত আছে চাবা কেনেকৈ খাইছে দেখিছা কুৰকুৰি খাইছে আমি প্ৰথমতে এনেকৈ বাঁহৰ কাঠিয়ে কৰি লওঁ পৰ্যায়টো এইখিনি থৈ দিয়া আছে প্ৰথমতে বাঁহৰ কাঠিয়ে কৰোঁ তাৰপিছত কুমাৰ মেলিয়ে কাপোৰ মাৰোঁ তাৰপিছত গৰু গোবৰৰ চেহেৰা বনাওঁ তাৰপিছত আকৌ কুমাৰ মেলিয়ে কাপোৰ মাৰোঁ তাৰপিছত ৰং এটা মানে পৰ্যায়ক্ৰমে গৈ থৈ আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ আপোনালোকৰ এইটো ভাওনাত অজগৰ হোৱাটো নহয় জানো তাৰপাছতে আমাৰ মুখা 3টা ভাগত বনাওঁ যেনে এয়া ভগৱানৰ বিষ্ণুৰ নৰসিংহ মুখা বৰ মুখা বুলি কয় তাৰ কাষতে আছে এয়া নৰসিংহ এয়া লোককাই মুখা বুলি কয় আৰু এই লৈছোঁ আৰু যেনে সীতাহন বালিবৰা অৱতাৰ শ্ৰীকৃষ্ণ কলংক মোচন ৰাসৰ কাৰণে এইবিলাক অভাৱটো এইবিলাক কেনেকৈ ব্যৱহাৰ হয় বিভিন্ন ধৰণৰ বিভিন্ন মুখা মুখখন চোৱা দেখা চোৱা আহিবিনে ভয় খালে হয় মুখখনো চলে ন এইটো চোৱা দেখা চোৱা মেলাচোন মুখখন মেলা মুখখন মেলিলে কয় এইটো চোৱা এইটো কোন ওলাইছে এইপিনে চোৱা দেখা দেখাই নাহি তোমাৰ মুখা একেবাৰে পপুলাৰ মুখা হৈ গ'ল আৰু এইটো মই পিছতে কৈছে এমাহমানত ভয় খাইছে দেউতা আহিছে নি দেউতা আহিছে নি মাধৱ শইকীয়া মাধৱ শইকীয়া তোমাৰ ঘৰ ইয়াতে নে মোৰ লখিমপুৰ লখিমপুৰত ইয়াতে থকা কিমান দিন হ'ল ইয়াত থকা